এফালৰ পৰা গোটেই ভিউটো। হে গাইজ, আজি মই এনেকুৱা এখন ঠাইলৈ আহিছোঁ য'ত 700ৰো অধিক কপৌফুল ৰোপণ কৰি কাজিৰঙাখনক আৰু বেছি ধুনীয়া কৰি তুলিছে। এইখনে হৈছে 2 মাৰ্চত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা উদ্বোধন কৰা কাজিৰঙা দ্বিতীয়খন অৰ্কিড পাৰ্ক। তেন্তে ব'লক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম সোমাই মই টিকেটটো কৰি লওঁ ইয়াত। এইফালে সোমায়ে প্ৰথম গ্ৰাউণ্ড ফ্ল'ৰৰ গোটেই ভিউখিনি দেখাইছোঁ। চক চাৰিওফালে ইমান ধুনীয়া, ইমান চাফা। ভিডিঅ'টো শেষৰলৈকে চাব আৰু বহুত ধুনীয়া ধুনীয়া ভিউ আপোনালোকক দেখাম। আৰু সেইফালে দেখিছে এইখন হৈছে মেইন গেটখন আৰু তাৰ ওচৰতে পাৰ্কিঙৰ ব্যৱস্থা আছে আৰু বহুত ডাঙৰ এৰিয়া মানে। এতিয়া ব'লক ওপৰলৈ যাওঁ, ওপৰৰ ভিউবোৰ চাওঁগৈ, আহক। এই ফুলটোৰ নাম কি বাৰু আপোনালোকে ক'বচোন কমেণ্ট ছেকশ্যনত। অকণমান তিতা ফুল নিচিনা দেখিবলৈ, ৰঙা ৰঙা। আৰু এফালে অৰ্কিড। মই কপৌফুল চব অৰ্কিড বুলিয়ে জানো, ইয়াৰ যিহেতু বহুত টাইপছ আছে, মই টাইপছবোৰৰ নাম নাজানো। আৰু চামগৈ। আৰু এফালৰ পৰা গোটেই ভিউটো কি ধুনীয়া ন গাইজ। আৰু বাৰু ধুনীয়া ধুনীয়াকৈ বনাই আছে, মজা লাগিছে গোটেই। আহক আৰু ইফালে চাওঁ। আৰু এইফালে আহিয়ে মোৰ চকুত পৰিল এই গছজোপা। এইজোপা হৈছে বৰমধুৰি। আগতে যেতিয়া লিপষ্টিক নাছিল তেতিয়া নাচনীসকলে ইয়াৰ ফুলবোৰে ওঠত সানি পিনি বিহু মাৰিবলৈ গৈছিল। আৰু এই গছজোপাৰ কথা আগতে মই আইতাহঁতৰ মুখত শুনি থাকোঁ, খালি আজি মানে নিজে দেখি পাই বহুত বেছি ভাল লাগিছে। আপোনালোকে চাওক, ইমান ধুনীয়া ধুনীয়া ৰঙা ৰঙা এনেকুৱা ফুল লাগি আছে। আৰু এইটো হৈছে এটা আৰ্টিফিচিয়েল ঝৰ্ণা, গোটেই ধুনীয়াকৈ বৈ আছে। আৰু ইয়াত ধুনীয়া ধুনীয়া আপোনালোকে ক্ৰাফ্ট কিছুমান দেখিবলৈ পাব। এনেকুৱা নাও বনাই থৈছে, ইমান ধুনীয়া লাগিছে। একদম এটা নেচাৰেল লুক মানে ধুনীয়াকৈ ক্ৰিয়েট কৰিছে, বহুতেই বেছি ধুনীয়া। লেটছ গো, ইফালে চাওঁগৈ। আৰু এইফালে চাওক, ইমান ধুনীয়াকৈ ছোৱালী এজনীয়ে যেন কপৌফুল ছিঙি আছে, এনেকৈ মূৰ্তি এটা বনাই থৈছে। আৰু ইমান মানে ধুনীয়া ধুনীয়া আইডিয়া লগাই পিনি বনাই থৈছে। আৰু এইফালে চাওক, ইমান সৰুতে এনেকুৱা কপৌফুল লাগি আছে, ভাল লাগিছে ইমান ধুনীয়া ধুনীয়াকৈ। আচলতে আমি এতিয়া মে'ত আহিছোঁ, এপ্ৰিলত আৰু ফুল ফুলি আছিলে, এতিয়া বহুতখিনি মানে নাইকিয়াই হৈ গৈছে। সেইফালে এটা ছেকশ্যন আছে, সেইটোলৈ যাম এতিয়া আমি ইটো ছেকশ্যনলৈ যাওঁ। চাৰিওফালে অকল কি ধুনীয়া ধুনীয়া, এফালে ছানফ্লাৱাৰ। আৰু আপোনালোকক মই গ্লাছ হাউচকেইটা দেখাইছিলোঁ যে, ইয়াত টোটেল মানে 5টা গ্লাছ হাউচ আছে। আৰু এই গ্লাছ হাউচকেইটাত গোটেই কপৌফুল। ব'লক এতিয়া এই গ্লাছ হাউচকেইটাৰ ভিতৰলৈ যাওঁ। এই গ্লাছ চেলটো দেখিছে, এতিয়া আমি যাম সেইটো গ্লাছ চেললৈ। ব'লক চাওঁগৈ তাৰ ভিতৰত কি কি আছে। আৰু এইফালে সোমাই এইটো হৈছে এটা ৰক ভিউ। ইয়াত ওপৰৰ পৰা তললৈ অকল কপৌফুল গছে আছে। আৰু আপোনালোকে চাব পাৰে, ইয়াত সৰু সৰু এনেকুৱা মানে ষ্টিকাৰ নিচিনাকৈ লগাই থৈছে, য'ত আপোনালোকে স্কেন কৰিলে ইয়াৰ কপৌফুল গছজোপাৰ নাম আদি কৰি চব ওলাই যায়। গোটেই ৰক ভিউটো ইমান ধুনীয়া ন। এতিয়া ব'লক এইটো শ্বেল চালোঁ, এতিয়া সেই নেক্সট শ্বেলটোলৈ যাওঁ, তাত কি কি আছে আহক। ব'লক। এতিয়া আমি বেলেগ এটা শ্বেললৈ আহিছোঁ। ইয়াত বিভিন্ন ধৰণৰ অৰ্কিড ফুলবোৰ আছে। গোটেই অৰ্কিড ফুল কি ধুনীয়া। আৰু ইয়াত ধুনীয়াকৈ সৰু সৰু কাগজৰ এনেকৈ স্কেনাৰ দি থৈছে, যোনটো আমি চাৰ্জ কৰিলে ওলায়। আৰু এই গোটেই কপৌফুলৰ এই ভেৰাইটিজবোৰ দাৰ্জিলিং গাৰ্ডেনৰ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ পৰা অনা হৈছে। ইয়াত থকা কৰ্মচাৰীসকলে ফুলবোৰৰ নাম ধুনীয়াকৈ কৈ দিছিলে, খালি নামবোৰ ইমানেই টান মোৰ একো মনতে নাথাকিলে। আৰু সেইটো হৈছে এটা এম্পি থিয়েটাৰ। বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰেমবোৰ ইয়াতে পাৰফৰ্ম কৰা হ'ব। একচুৱেলি পাৰ্কখন গোটেইখন বনাই হোৱা নাই, এতিয়াও বহুতখিনি কাম বাকী আছে। আৰু এতিয়া আহিছোঁ মই সৰু ল'ৰা ছোৱালীৰ কাৰণে বনোৱা এখন পাৰ্কলৈ। আৰু আহিয়ে প্ৰথম দেখিছোঁ মিনিয়ন 3টা আছে, আৰু এই 3টাৰ লগত অলপ ফটো চটো মাৰি লওঁগৈ।
গোটেইকেইটা ধুনীয়া ধুনীয়া মৰম মৰম লগা। পিছে তিনিটাই হাঁহিয়ে আছে, খালি হহা ধৰণটো বেলেগ তিনিটাৰে। বাৰু যি কি নহওক, মই দুকপিমান ফটো মাৰি লওঁ। বহিব পাৰিম চাগে, ভাগি নাথাকিলে হয়। মজা লাগিছে যদি। বেছি দেৰি নুঝুলো বাৰু, আকৌ ভাগি থাকিলে মই ফাইন ভৰিব লাগিব। আৰু এইফালে চাওক, টৌপাতৰ নিচিনাই গছজোপা ইমান ধুনীয়া হয়। ইনডোৰ প্লেণ্টছ আৰু চাপৰতে লাগে, ধুনীয়া হয়। আমাৰ ঘৰতো লগাব লাগিব এনেকুৱা ইনডোৰ প্লেণ্টছবোৰ, লাগি থাকিলে ভাল লাগে। এইফালে এতিয়া মই আহিলোঁ একেবাৰে শেষৰটো গ্লাছ হাউচলৈ। আৰু আপোনালোকে ইয়াত বস্তু এটা মন কৰিব, ইয়াত কপৌ ফুলবোৰ মাটিত ৰোৱা নাই, এঙাৰ আৰু নাৰিকলৰ জাবৰ দিহে ৰুই থৈছে ইয়াত। এই সৰু সৰু টাববোৰ দেখিছে? সেই হেক্সাগনৰ অৰ্কিড ফুলবোৰ চালোঁ। এতিয়া আমি ইফালে এক্সপ্ল'ৰ কৰিব ব'লক। পাৰ্কখন মানে ইমানেই বেছি ডাঙৰ কৈছোঁ নাই, 1 ঘণ্টামান হ'ল ফুল চাইছে শেষেই হোৱা নাই, ওলায়ে আছে এডোখৰ জেগা, নতুন নতুন জেগা। আৰু এইখন হৈছে এখন কেফে, যোনখন ক্ল'জ বুলি লিখা আছে। একচুৱেলি এখন অ'পেনে কৰা নাই, নতুনকৈ অ'পেন কৰিব আৰু বনাই মেলি থৈ দিছে। আকৌ যেতিয়া অ'পেন কৰিব তেতিয়া আহিব লাগিব। টোটেল ইয়াৰ 700 অৰ্কিড গছ আছে, অৰ্কিড ফ্লাৱাৰ 700 এণ্ড এবভ হ'ব বুলি ক'লে। পানী ফ্ৰী নে? পানী গ্লাছ খাই লওঁ এতিয়া, ফ্ৰী পানী। এক ঘণ্টামান ঘূৰিলৈ একদম ভাগৰ লাগি গ'ল, পানী গ্লাছ খাই লওঁ এতিয়া। আৰু এয়া ওপৰৰ পৰা তললৈ চাওক, ইমান ওখ গছজোপা। এই গোটেই গছজোপাতে অৰ্কিড ফ্লাৱাৰ্ছ লগাব। অলপ ওচৰৰ পৰা চাওঁগৈ আহক। এতিয়া ফুলা নাই বাৰু, যেতিয়া ফুলিব বহুত ধুনীয়া লাগিব। গোটেই গছজোপা একদম ওপৰলৈকে, সেয়ালৈকে আছে। এতিয়া আহিছোঁ একদম ফুলৰ মাজত, গোটেই ফুলখিনিৰ মাজত মই বহি আছোঁ। আৰু সঁচাকৈ অসম যেন নহয়, বেলেগ ক'ৰবাত যেন আউট অফ আছামত আছোঁ সেনেকুৱা লাগিছে ফুলখিনি দেখি, ইমান বেছি ধুনীয়া। আৰু ৰ'ব আপোনালোকৰ লোকেশ্যনটো কৈ দিওঁ। আপোনালোকে যদি গুৱাহাটী ছাইডে আহে তেনেহ'লে কহৰা চাৰিআলি সেইফালৰ পৰা আহিলে ৰাইট ছাইডে সোমাব লাগিব। আৰু যদি ডিব্ৰুগড় ছাইডে আহে তেন্তে সেইফালৰ পৰা আহিলে লেফ্ট ছাইডে সোমাব লাগিব। আৰু এইখন অলৰেডি এখন আছিলে, সেইখনো হৈছে কাজিৰঙা অৰ্কিড পাৰ্ক, খালি এইখন হৈছে নতুনকৈ অ'পেন কৰা। এইখন 2 মাৰ্চত অ'পেন কৰিছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। এইখন একেবাৰে নতুন হয়, খোলা মাত্ৰ 2 মাহ হৈছে। কাৰণে আপোনালোকে ইয়ালৈ আহক, ফুলৰ মাজত আৰু বহি থাকিবলৈ পালে কি লাগিছে। আৰু সেইফালে সেইটো দেখিছে, সেইটো হৈছে এটা গ্ৰামোফোন। সেইটোৱে আচলতে ইলেক্ট্ৰিচিটি নোহোৱাকৈও চাউণ্ড প্ৰডিউচ কৰিব পাৰে। 1920 চনতে সেইটো বস্তু ওলাইছিলে, খালি আজিকালিনো এইবোৰ বস্তু আৰু ক'ত দেখিবলৈ পাওঁ। খালি ইয়াত ইমান ধুনীয়াকৈ এইবোৰ মানে ডিজাইন কৰি পিনি সেইটোৰ ওপৰতে পেষ্ট কৰি বনাই থৈছে, ফালে চাওক। আৰু ইয়াত ধুনীয়াকৈ ষ্টেজ এটা অকণমানিকৈ কালচাৰেল প্ৰগ্ৰেমবোৰ ইয়াতে পাতিব। আৰু বহিবলৈ চাৰিওফালে এনেকৈ ষ্টেডিয়াম নিচিনাকৈ বনাই দিছে। আৰু এইফালে ধুনীয়াকৈ বহি পাৰফৰ্মেঞ্চ চাব পাৰিম। আৰু এইফালে গ্ৰামোফোনটো ইমান সুন্দৰকৈ তৈয়াৰ কৰি থৈছে, আজিকালিনো ক'ত আৰু এইবোৰ দেখি পাওঁ। এতিয়া তলত চাই ল'লোঁ, এতিয়া যাওঁ আমি। গোটেইখন ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিলোঁ। আপোনালোকে ইয়ালৈ আহিব, বহুত ধুনীয়া হয়, মিছ নকৰিব। সোনকালে আহক, বেছি গৰম পৰাৰ আগতে আহি পিনি চাই যাওক। আৰু এইখন হৈছে এখন গল্ফ কাৰ্ট, যিসকলে খোজকাঢ়িব নোৱাৰে তেওঁলোকে এখন ইউজ কৰি পিনি চাব পাৰিব জেগাডোখৰ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু চাই কেনেকুৱা পালে জনাব।